মই ইউটিউবটো খুলিবই নোৱাৰোঁ। যদি ইপিনে ওলাই যুদ্ধ বোলে সিপিনে মাংস ভিডিঅ'। মইনো কিয় ৰখি থাকোঁ? যদি মোক আকৌ দা কটাৰী লৈ পেলাই বোলে যা যুদ্ধ কৰোঁগৈ, সেনেকুৱা হ'লেতো মোৰ তাত শক্তি নাই। সেয়েহে মই অকণ মাংস খাই ময়ো শক্তি বঢ়াওঁ বুলি ভাবি ময়ো মাংস অকণ আনিবলৈ ওলালোঁ। কথামতেই কাম, জোনাকী পৰুৱা পোহোঁতে ওলালোগৈ মাংস দোকান। দাদাজনক বোলো দিয়ক অলপমান মাংস মোকো। এনেকৈ কওঁতে দাদাজনে কৈছে মাংস নাই, তুমি অকণমান সময় ৰখা। মনটোতো দুখ লাগি গ'ল, ইপিনে যুদ্ধ কৰিব যাব লাগে মই। ঘৰলৈ আহি এয়া একচলে মনত পেলাই কান্দিবলৈ 2টা পিঁয়াজ 2টা আলু লৈ পেলাই এয়া তাৰপিছত এটা ঘৰৰে ক'লা কেৰাহী ল'ব লাগিব। তাৰপিছত ঘৰতে পেৰা তেল, হালধি কালাৰ নোহোৱালৈকে পূৰা লৰাই থাকিম। তাৰপিছত কি হ'ব দেখা যাব আৰু। কাষতে ব্ৰহ্মপুত্ৰৰ পৰা অনা 1 লিটাৰ পানী গৰম কৰি আছোঁ মাংসত দিবলৈ বুলি। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।